নমস্কাৰ। এজাক চিপ বৰষুণৰ সৈতে এই পাৰ্কখনত মই এতিয়া খোজকাঢ়ি আগবাঢ়ি গৈ আছোঁ। প্ৰকৃতিৰ সেই শীতলতাক অলপমান হ'লেও উপভোগ কৰিছোঁ। এই পাৰ্কখনত যেনেকৈ মই আগবাঢ়ি গৈ আছোঁ, তাতকৈ বহুত অধিক বেগেৰে সময়বোৰ আগবাঢ়ি গৈছে আৰু সেই সময়বোৰৰ লগত আমাৰ জীৱনবোৰ আগবাঢ়ি গৈছে। সময়বোৰ আগবাঢ়ি যাওঁতে সময়বোৰৰ কষ্ট নহয়, সময়বোৰ অবিৰাম গতিত গৈ থাকে। কিন্তু এই সময়ৰ লগত আগবাঢ়ি যাওঁতে আমাৰ জীৱনবোৰ কষ্ট হয়, জীৱনত উঠা নমা হৈ থাকে। জীৱনৰ বাটত আগবাঢ়ি যাওঁতে জীৱনৰ সেই খলা বমাবোৰত আমি কেতিয়াবা হাবাথুৰি খাই উজুতি খাই পৰিবলগীয়া হয়। কাঁইটীয়া ডালতহে গোলাপ ফুল ফুলে। গোলাপ পাহিৰ সৌন্দৰ্য আমি সকলোৱে উপভোগ কৰোঁ, প্ৰাধান্য দিওঁ গোলাপ পাহিক, কিন্তু তাৰ ডাল পাতবোৰ বা কাঁইটবোৰক নহয়। কিন্তু সেই গোলাপ পাহিৰ প্ৰকৃত সৌন্দৰ্য তাত থকা ডাল পাতবোৰ আৰু কাঁইটৰ বাবেহে প্ৰকৃতভাৱে জিলিকি উঠে। আমাৰ জীৱনবোৰো তেনেকুৱাই। সুখ দুখৰ সমাহাৰ জীৱনবোৰত বাধা বিঘিনি থাকিবই। জীৱনৰ বাটত আগবাঢ়ি যাওঁতে নিয়তিয়েও কেতিয়াবা আমাৰ লগত লুকা ভাকু খেলে। কিন্তু এই সকলোবোৰ নেওচি জীৱনটো সুন্দৰ ৰূপত আগবঢ়াই নিব লাগে আৰু সুন্দৰ ৰূপে পৰিচালিত কৰি আগবাঢ়ি যাব লাগে। একা বেকা জীৱনৰ বাটটোত আগবাঢ়ি যাওঁতে সকলোৱে সুখ বিচাৰে, সকলোৱে সফল হোৱাৰ সপোন ৰচে। জীৱনত সফলতা পাবৰ বাবে প্ৰথমে আমি নিজৰ জীৱনটো শুদ্ধ ৰূপত পৰিচালিত কৰিব লাগে। মানুহক সাহসৰ অতি প্ৰয়োজন। সফলতাৰ পাবৰ বাবে আমাক এটি সাহসী মনৰো অতি প্ৰয়োজন, যিয়ে আমাক সফলতাৰ সুবাস দিয়ে। মানুহৰ জীৱনত আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন। আত্মবিশ্বাস কেৱল এটি শব্দ নহয়, ই আমাৰ প্ৰধান সম্বল। এজনী মকৰাই যেতিয়া জালখন গুঠে, তেতিয়া মকৰাজনীয়ে নাজানে যে তাত পোক পতংগবোৰ আহি পৰিবহি নে নপৰে। কিন্তু তাই এটা বিশ্বাসৰ সৈতে জালখন গুঠোঁতে কষ্ট কৰি যায় আৰু জালখন গুঠি সম্পূৰ্ণ কৰে। আৰু অৱশেষত যেতিয়া পোক পতংগবোৰ আহি তাত পৰেহি, তেতিয়া সেই পোক পতংগবোৰ মকৰাজনীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। মকৰাজনীয়ে এটা বিশ্বাসৰ সৈতে কাম কৰে আৰু সেই মনৰ বিশ্বাসটোৱেই হৈছে আত্মবিশ্বাস, যি আত্মবিশ্বাসেই আমাৰ জীৱনত উৎসাহ, সাহস, প্ৰেৰণা আৰু উদ্যম দিয়ে। আমি আমাৰ মনটোকো সুন্দৰ ৰূপত সজাই ৰাখিব লাগে। প্ৰকৃতিৰ সৌন্দৰ্য অৰ্থাৎ বতাহ, বৰষুণ, গছ গছনি, মুকলি আকাশৰ তলত শান্তিৰ বীজ সিঁচৰিত হৈ থাকে, মাথো আমি ইয়াক বিচাৰিব জানিব লাগে। ঘাত প্ৰতিঘাত জীৱনত থাকিবই, কিন্তু এইবোৰৰ বাবে নিজৰ মনটোক এচমকা কলা ডাৱৰৰ মাজত সোমোৱাই ৰাখিব নালাগে। মনটোক এই মুকলি আকাশলৈ উৰিব দিব লাগে। জীৱনত অকলশৰীয়াকৈ আমি হাঁহি মাৰিব পাৰোঁ, সেয়েহে সদায় ভালটোহে ভাবিব লাগে। প্ৰত্যেকৰে জীৱনত বহুতো ভাল মুহূৰ্ত থাকে। যেতিয়া আমাৰ মনত দুখ লাগে, তেতিয়া সেই ভাল মুহূৰ্তবোৰৰ কথা ভাবিব লাগে আৰু মুখত এটি হাঁহি লৈ মনটোৰ সৈতে সুখৰ গীত গাব লাগে। আৰু ইয়াতেই মানুহৰ জীৱনৰ শান্তিৰ সুবাস বিয়পি পৰে। দুখমোচনৰ একমাত্ৰ উপায় হৈছে কৰ্ম। গতিকে মানুহ জীৱনত কৰ্মশীল হ'ব লাগে। সেয়েহে নিজক সুস্থ এটা শৰীৰৰ অধিকাৰী কৰি সত্য আৰু সাহসৰ সৈতে আগবাঢ়ি জীৱনত কৰ্ম কৰি যাব লাগে। মানুহে মানৱীয় ধৰ্ম পালন কৰিব লাগে। শক্তি আৰু সামৰ্থ্য অনুযায়ী মানুহে মানুহৰ প্ৰতি আৰু প্ৰকৃতিৰ আনবোৰ সৃষ্টিৰ প্ৰতি সহায়শীল আৰু দয়াশীল হ'ব লাগে। সেউজীয়া ধাননি পথাৰখন সকলোৰে বাবে এক সৌন্দৰ্য, এক শান্তি। সেয়েহে আমি আমাৰ জীৱনটো সেই সেউজীয়া ৰূপত সজাই ৰাখিব লাগে। সুখ বুলি হাবাথুৰি খাই ঘূৰি ফুৰিব নালাগে। প্ৰকৃত সুখ এইবিলাকতেই, অৰ্থাৎ সত্য, বিশ্বাস, সাহস, দয়া, মমতা, আশা আদিৰ লগতে এটি সেউজীয়া মনেই হৈছে প্ৰকৃত সুখ, প্ৰকৃত সৌন্দৰ্য। এইবোৰ সুন্দৰৰ মাজেৰে জীৱনত হাঁহিব লাগে, সুখী হ'ব লাগে আৰু এনেকৈয়ে সেই সুন্দৰ গোলাপ পাহি হৈ জীৱনত সৌন্দৰ্য বিয়পাই থাকিব লাগে। মাথো জীৱন সুন্দৰ কৰিব লাগে।